নিচেই কাষতে থকা হস্তিনাপুৰৰ এই বিশেষ মন্দিৰটোত আমি আজি উপস্থিত হৈছোঁহি আৰু ইয়াতে এতিয়া আপোনালোকে দেখিছে এটা ফাঁক এটা দেখিছে আৰু সেই ফাঁকেদি আমি সোমাই যাম সেই গুহাটোৰ ভিতৰত আচলতে কি আছে আমি তাকে চাওঁ আৰু দেখিছে ইয়াতে পূজাৰীও আছে মন্দিৰো আছে এটা বৰ ধুনীয়া মন্দিৰ এটা পাথৰৰ তলত দেখিছে আপুনি পাথৰটো ইয়াৰ পাথৰটোৰ ওপৰলৈ দেখিছে কিমান ডাঙৰ আৰু ইয়াতে এটা বিশেষ মন্দিৰো আছে সেই মন্দিৰটো এইটো আৰু এইভাগী মন্দিৰ আৰু ইয়াতে পূজাৰীও আছে আৰু বিশেষ গুহা এটা আছে সেই গুহাটো হ'ল এইটো আপোনালোকে দেখিছে এতিয়া এইটো ফাঁকটোত যিটো দেখিছে সেই ফাঁকটোৱে এটা গুহা আৰু সেই গুহাৰ ভিতৰত কিনো আছে আমি তাকে চাব राम्रो तरिकाले अब बढी शक्ति भएको मान्छेलाई त्यस्तो भन्नु अब यतिखेर आमाले पनि कन्साउनु दिदीबहिनीले कन्साउनु भाइले त्यसो भन्नु अब यतिखेर ऋणी खाएको रहेछ भनेर এইটোৱে সেই বিশেষ গুহাটো আমি এতিয়া সোমাই যাম এই গুহাটোৰ ভিতৰেদি কিনো আছে তাকে চাওঁ যথেষ্ট অন্ধকাৰ আৰু দেখিছে আপোনালোকে কি ঠাই এইটো এটা গুহা আপোনালোকেও আহিব পাৰে ইয়াত হস্তিনাপুৰৰ মৰেংকা পাহাৰত অৱস্থিত আৰু ইয়াতে দেখিছে আপোনালোকে কি আছে আৰু আমি সোমাই যাম ভিতৰলৈ আৰু বহুতো ইয়াতে আছে মন্দিৰ এভাগিও আছে ভিতৰতে দেখিছে আপোনালোকে চাকি জ্বলি আছে আৰু বহুত অন্ধকাৰ যদি মই লাইটটো অফ কৰি দিওঁ আপোনালোকে গম পাব কিমান অন্ধকাৰ ইয়াতে আৰু এইফালে ওপৰলৈ উঠি যাব পৰা ৰাস্তাও আছে আৰু ইয়াতে পুৰণা বহুত স্মৃতি বিজড়িত বুলি কোৱা যায় চ' আমি ইমান বিশেষ নাজানিম তথাপি ইয়াতে চাওক বিভিন্ন শিলত কিছুমান শিলালিপি থকা যেন অনুভৱ হয় কিন্তু আজিলৈকে এইখিনি কি লিখিছে বা ইয়াৰ ষ্ট্ৰাকচাৰ কিয় এনেকুৱা হৈছে সেইটো আজিলৈকে কোনো গম নাপায় আৰু ইয়াতে এইভাগী মন্দিৰ শিলালিপি অংশ মূৰ্তিও আছে গণেশ বাবাৰ দেখিছে মন্দিৰ চাদিয়া প্ৰকাণ্ড গুহা ভিতৰতে এটা মন্দিৰ অন্ধকাৰ পূজা কৰি গৈছে ইয়াৰ পৰা আমি বাহিৰলৈ ওলাই যাম যথেষ্ট অন্ধকাৰ আপোনালোকে দেখিছেই শিলালিপি অংশ বুলি কোৱা যায় পূজাৰীয়ে কোৱা মতেতো এইখিনি শিলালিপি কিন্তু এইবোৰ ভালকৈ আজিলৈকে কি সঁচা কথা ক'বলৈ গ'লে কি এইখিনি ষ্ট্ৰাকচাৰ এনেকুৱা শিল পাথৰটো আজিলৈকে ক'ব পৰা হোৱা নাই বাহিৰলৈ ওলাই যাওঁ মন্দিৰ ওপৰ ভাগি আপুনি অলপ বগাবও লাগিব
বগাব লাগিব এতিয়া ওলোৱা ৰাস্তাটো বাহিৰলৈ এইফালৰ পানী উঠিব লাগিব দেখিছে কিমান পাহাৰ এয়া চাওক পাথৰৰ ষ্ট্ৰাকচাৰ চাওক কি সুন্দৰ কিমান ওপৰলৈ উঠি আহিলোঁ মন্দিৰ তলৰ ভাগ এনেকৈ ওপৰত আছোঁ এই ভাগি মন্দিৰ আছে আপোনাৰ হস্তিনাপুৰৰ মৰিংকা পাহাৰত এইটো বাহিৰৰ ভাগ আৰু আমি ওপৰলৈ উঠি যাম দিয়া এটা চাওক যদি চাবলৈ যায় এইখন হ'ল চাদ এইখন পাহাৰৰ চাদ পাথৰ মৰিংকাৰ হস্তিনাপুৰৰ ঠাইখনৰ পৰা আমি আহিছিলোঁ চাওক এই ঠাইখনৰ পৰা আমি আহিছোঁ আৰু এতিয়া আমি আছোঁ গুহাৰ একেবাৰে ওপৰ ভাগত আছোঁ আকৌ আমি এতিয়া পুনৰ উলটি যাম এইফালে এইটো ৰাস্তাই উলটি যাম আমি আৰু দেখিছে কি সুন্দৰ পৰিৱেশ ইয়াতে যদি আপোনাক দেখাবলৈ যাওঁ কি সুন্দৰ পৰিৱেশ মন পুলকিত কৰা এটি ঠাই এখন ঠাই আৰু ইয়াতে দূৰ দূৰলৈ মাত্ৰ পাহাৰ গছ গছনি চৰাই চিৰিকটি মাত আহক আপোনালোকেও ইয়ালৈ উপভোগ কৰিবলৈ আহক আৰু ইয়াতে সুন্দৰ এটি মন্দিৰো আছে মন্দিৰটোত আপোনালোকে সেৱা আগবঢ়াওক গুহা ফুৰক বিৰাটেই ধুনীয়া ঠাই এখন আমচাঙৰ ভ্ৰমণৰ ভিতৰত পৰে এই বিশাল পাহাৰটো এই পাথৰ যিটো আছে বিশাল যিটো পাথৰ আছে এই বিশাল পাথৰটোৰ তলতেই আছে এই ভাগি মন্দিৰ আৰু যথেষ্ট অন্ধকাৰ আপুনি এই এঢলীয়া পাহাৰটো এতিয়া এইখিনিত দেখিছে আপুনি বাহিৰত অংশ এইটো এঢলীয়া অতি সাৱধান হোৱাটো খুবেই প্ৰয়োজন ইয়াত যিকোনো মুহূৰ্ততে বিপদ হ'ব পাৰে সেইকাৰণে অকণমান সাৱধান হোৱাটো জৰুৰী আকৌ উলটি যাম দিয়া চাব কি ধুনীয়া ঠাই এই ফাকটোৱে সৰকি যোৱাটো এটা আপোনাৰ যদি আপুনি এডভেঞ্চাৰ প্ৰিয় হয় তেতিয়াহ'লে আপুনি এই ঠাইলৈ আহিব পাৰে দেখিছে খুবেই ঠেক জেগা পাহাৰৰ এই অংশত এনেকুৱা এটা গুহা খুবেই ধুনীয়া আচলতে কিন্তু আপুনি সাৱধানো হ'ব লাগিব গুহাৰ আমি তলৰ ভাগলৈ অৰ্থাৎ মন্দিৰলৈ আমি ওলাই যাম
এই ভাগি অলপ দত আছে আচলতে আমি খুব সাৱধানে নামিব লাগিব যিহেতুকে ইয়াত মন্দিৰ আছে সেইকাৰণে এটা জোতা সোমোৱাটো নিষেধ আপোনালোকে চাব পাৰে আমি কিমান ওপৰৰ পৰা আহিছোঁ এতিয়া এয়া হ'ল ওপৰৰ ভাগ এয়া হ'ল তলৰ ভাগ ইয়াত পাথৰত মই ভৰি দি আছোঁ সাৱধানে নামিব এইখনত যিহেতুকে যথেষ্ট অন্ধকাৰ মোৰ মোবাইলৰ মোৰ যি ফ্লাছ লাইট আছে সেই ফ্লাছ লাইট জ্বলাই পেলাই মই আহিছোঁ এই ভাগি মন্দিৰ এতিয়া ওলাই যাম আচলতে বিশেষ এইটোৱেই বহুত টাফ অলপমান টাফ জেগা এইটোৱেই এইখিনিতে আপুনি উঠিব লাগিব ওপৰলৈ গুহাটোৰ যদি ওপৰ ভাগৰ পাথৰ যিটো আছে সেই পাথৰটোলৈ যদি যায় এইফালে যাব লাগিব চ' অলপ সাৱধানে আহিব ওলাই যাওঁ এজন পূজাৰী আছে পূজাৰীজনৰ লগত অলপ কথা পাতোঁ মন্দিৰত উপস্থিত হ'লোঁ সেই গুহা দেখিলে আপোনালোকে গুহা দেখুৱালোঁ আপোনালোক আৰু এতিয়া এই মন্দিৰ ভাগিৰ যি ভাগি মন্দিৰ আছে ইয়াতে সেই মন্দিৰ ভাগিৰ আমাৰ পূজাৰী আছে তেখেতৰ পৰা আমি অকণমান কথা জানো কেনেকৈ গম পালে এই গুহাটোৰ বিষয়ে বা এই মই 2006 পৰা এইটো মই ইয়াতে গুফা আছে বুলি মই গম পাব নাই আপোনাৰ এইটো মই আগতে এইটো তিৰখেলাত বিজনেছ কৰা বুলি তিৰখেলাত বেছিতো পইচা বহিব মানুহতে কোনো পইচা দাঁড়ি তেতিয়া একো মহলটো বচা নাই তাৰপিছতে মই কি কৰোঁ এইখিনি বহুত দিগদাৰ হৈছে তাৰ বিষয়ে মই কামাখ্যা মন্দিৰত গৈছিলোঁ তো কিবা উপায় আছে নেকি মইতো বহুত পইচা লুটি গ'ল মানুহে পইচা গ'লে যদি মন্দিৰতো যাব লাগে বেলেগ জেগাতো যাব নাই মই বোলে কামাখ্যাই গৈ বিলাক বিচাৰ কৰিছোঁ কি কৰিলে মোৰ আগতে গ'ল এনেকৈ অৱস্থা কৰিছে তাৰপিছত কামাখ্যা মই কিমান দিনে এইটো পানীৰ লগত থাকিছোঁ তাৰপিছত বিশ্বমিত্ৰ আশ্ৰম আহি পেলাই এটা বিশ্বমিত্ৰ আশ্ৰম এইটো বশিষ্ঠৰ লগত জানে না এইটো তাতে মই তাৰ চেমাইলে তাতে এইটো এক সাধুৰ লগত হৈ আছোঁ সাধু কৈছে তোমাৰ নচি বিয়া আছে পইচা গ'ল যা ঘৰত যা ঘৰত গৈ পেলাই 3 মাহিনা আপোনাৰ এইটো মই আপোনাৰ কিবা মন্ত্ৰ দিম এই মন্ত্ৰ কৰি আপুনি পঞ্চায়ত কৰ্ম হৈ কৰ্ম আছে আপুনি পূজা কৰক আপোনাৰ এনেকৈ জেগা পাব বুলি কৈছে এইটো অৱশ্যেই কৰি দিছে তাৰপিছতে 3 মাহিনা ঘৰত থকাৰ পিছতে এইটো মন্দিৰ আপোনাৰ সপনাত একদম গুৰু ইমান নাটা মানুহবিলাক মোৰ এইটো ঘৰতে 20টা ৰাস্তা এইটো যায় সপনা এনেকৈ দেখে সপনাত যা এইটো জেগাত যা এইটো জেগা তোমাৰ এইটো আছে তাত এইটো মন্দিৰত খুলি দিম তাত ভগৱানৰ অস্তিত্ব কিবা আছে আচ্ছা আমি ভিতৰত দেখিছোঁ তাতে মূৰ্তিও আছে আৰু পাথৰত কিবা কিবি শিলা এনেকৈ হজুৰ আমি একো নাই এইটো বন্ধ আছে এইটো বন্ধ আছে আমি এইটো দৰৱাজা বন্ধ আছে এইটো দৰৱাজা এইটো গোটেইখিনি জংঘল আগতে মই পালোঁ এই মন্দিৰত তাৰপিছত এই মন্দিৰত আহি পেলাই দেখিছোঁ ভাল লাগিছে যিখিনি ৰাতি এইটো যিখিনি সৰু মানুহ মই এইটো ৰাতি থাকি 11 দিন মই ৰাখিছোঁ ইয়াতে 11 দিন মই ঘৰত যাব লাগে 11 দিন কি খাইছোঁ মানুহখিনি আপুনি লগ পাইছে লগ পাইছোঁ তাৰপিছতে মই ইয়াতে ৰাখি 11 দিন তাক ইমান কি আছে ই মন্দিৰ কেনেকৈ কৰিব চাবা বুলি ভয় নালাগে ইয়াতে এইটো জংঘল মানে এইটো আমচাং নহয় ইয়াতে বাঘ হাতী বাঘ আহি কেতিয়া বাঘ আহি আমাৰ একো নকৰে হাতী কেতিয়াবা একো নকৰে ভাল লাগিলে নি আৰু ভিতৰৰ যি ভাগি মূৰ্তি আছে গণেশ বাবা এই এনেকৈ এই আপোনাৰ পথাৰ আপোনাৰ মই দেখাই দিছোঁ আপোনাৰ আগবেলা দেখিল এনেকৈ অৱস্থাৰ মই এইটো মন্দিৰ উদ্ঘাটন কৰিছোঁ আপুনি বিশ্বাস কৰক এইখিনি এইটো পথাৰ ডাঙৰ পথাৰ আছে না আপুনি দেখাই দিব এইখিনি ডাঙৰ পথাৰ ন ইয়াত পৰা খাৰা হৈ পেলাই এইটো গেট যিমানে ৰাখি পেলাই এইটো বন্ধ আছে ইয়াতে বন্ধ আছে এইটো যিখিনি গণেশৰ এইটো চোৰ এনেকুৱা গণেশৰ এইটো আগৰ এইটো চোৰ আছে না আপুনি চাই লওক এইটো এনেকৈ আছে এইটো 3টা পথৰ ঢাকি পেলাই এইটো ৰাখি দিছে মোক কিন্তু খুলি দে বুলি মই স্বপ্নত দেখাই দিছে মই খুলি দিছোঁ মইতো যিখিনি আৰু ভিতৰ ভাগি ভিতৰত এইটো গেট বন্ধ ভিতৰত এনেকৈ মূৰ্তি এনেকৈ জেগা এনেকৈ আছে এইটো গেট বন্ধ আছিল এইটো গেট বন্ধ আছে খুলিলে আপুনি মই
খুলি দিয়ে বুলি এইটো কৰা নাই এইটো আপোনাৰ ইয়াৰ পৰা আপুনি যাব পাৰিব আপুনি কিমান দূৰত আপুনি যাব পাৰিব এইটো উজালা আছে আপোনাৰ হয়তো মোবাইল নাই এইটো এনেকৈ বনি আছে এইটো আমি একো কৰা নাই এই জাগাত মোক মাতি পেলাই এনেকৈ ভগৱানে এনেকৈ চক্ৰবিউ চলাইছে আজি দুনিয়া আহিছে এইটো তাৰ এতিয়াতো ভালেই হৈছে না কিন্তু একটা দাদা আমাৰ প্ৰাকৃতিক হয়নে নহয় কেনেকা আছে ভগৱান এনেইতো বনা নাই নহয় ভগৱান কিবা শক্তি আছে আমাৰ ইয়াত মন্দিৰ দেখিলে যদি অলপ বিশ্বাস লাগে মোক হয় হয় ঠিকে আছে আমি কোনো একো কৰা নাই ই আমি বনাইছো দাদা একো আজি নাই এইটো আমি বহিবা কাৰণে বনাইছো কিন্তু বেলেগ আমি একো কৰা নাই গতিকে আপোনালোকে শুনিলে এইভাগি কোনো মানুহে বনোৱা হেৰি মানুহে স্থাপন কৰা বা তেনেকুৱা কোনো হেৰি নহয় মন্দিৰ নহয় এইটো মন্দিৰটো আগৰ পৰা অতীজৰ পৰাই এনেকেই আছে জাষ্ট তেওঁ আহি ইয়াৰ যিখন দৰ্জা আছিল সেই দৰ্জাখন খুলি দিছে ইয়াতে পাথৰ আছিল পাথৰখিনি গুচাই আঁতৰাই খুলি দিয়াৰ পাছত এতিয়া গোটেই মন্দিৰ হ'ল আৰু এতিয়া যথেষ্টখিনি ভালেই হৈছে মানুহ দুনুহ আহে মানুহ আহি পেলাই এইখিনি টাইল চাইলছ লগাই এতিয়া বনাইছে এইখিনি বাদে বাকী গোটেইখিনি প্ৰকৃতিয়ে যেনেকৈ বনাইছে তেনেকৈ এতিয়াও আছে আপোনালোকে আহি চাব পাৰে